দূৰ দূৰণিত এখনি পালতৰা নাও, গতিহীন, ক'ত তাৰ যাত্ৰাৰ পাতনি, ক'ত তাৰ যাত্ৰাৰ শেষ, তাৰ ঠিকনা নাই। যেন বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যৰ সন্ধানত যাত্ৰা কৰি হঠাতে ক'ৰবাত বিভ্ৰান্ত আৰু স্থবিৰ হৈ পৰা এক শুভ্ৰ জটাধাৰী সন্ন্যাসী। ফেব্ৰুৱাৰী 1932 চনত নগাঁৱৰ ফৌজদাৰী পট্টিত জন্মগ্ৰহণ কৰা ডক্টৰ শইকীয়াই নিজৰ জন্ম সম্পৰ্কে কৈছে। জন্মনো ক'ত, কেনে অৱস্থাত হৈছিল? ফৌজদাৰী পট্টিৰ পিতাইহঁতৰ পৈতৃক ঘৰতে মই জন্ম পাইছিলোঁ। আৰু জন্ম পোৱাৰ পাছতে মাটি তাকলি কলপাত এখন পাৰি তাত মোক শুৱাই দিয়া হৈছিল। আৰ্থিক অনাটনৰ মাজেদি শৈশৱ পাৰ কৰা ডক্টৰ শইকীয়াই কিন্তু সেই পৰিৱেশ আৰু অৱস্থাই ঠিক সৰু সৰু নয়া পইচাই 1000 টকাৰ সৃষ্টি কৰা লেখীয়াকৈ তেখেতক সমৃদ্ধ কৰিছে বুলিহে অনুভৱ কৰে। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি তেখেতে লিখিছিল, বৌৱে ঢেঁকী দিছে, মই ঢেঁকীৰ নেজত বহি বৰ আমনি কৰিছোঁ। তামোলৰ ঢকুৱা আৰু নাৰিকলৰ ৰছীৰে মোক ফানতি চেণ্ডেল এযোৰ কৰি দিবলৈ পেন পেনাই আছোঁ। পিতায়ে ওচৰ চুবুৰীয়াক সন্মুখত বহুৱাই লৈ পদ্য মাতিছে, সজৰ লগত সৎসংগতি মধুক কৰিলোঁ পাণ, বিক্ৰমাদিত্য ৰজাৰ শিৰত উঠি গংগাত কৰিলোঁ স্নান। কটন কলেজ, প্ৰেচিডেঞ্চি কলেজ, লণ্ডন বিশ্ববিদ্যালয় আদিৰ দৰে বিখ্যাত শিক্ষানুষ্ঠানৰ শিক্ষা আৰু অভিজ্ঞতাৰে সমৃদ্ধ ডক্টৰ শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে আৰম্ভ কৰিছিল নিজৰ বৰ্ণময় কৰ্মজীৱনৰ। তেওঁ শ্ৰেণীকোঠাত শিক্ষক হিচাপে সোমোৱাৰ আগত এইদৰে নিজকে সাজু কৰিছিল যে মই পৰীক্ষাৰ বহীত কিবা লিখিম, কোনোবা পৰীক্ষকে সেই বহীত নম্বৰ দিব। এতিয়া কথাটো তেনেকুৱা নহ'ব। এতিয়া মই পৰীক্ষা দিম আৰু ফিজিক্সত MSc পঢ়িবলৈ যোগ্যতা অৰ্জন কৰা এজাক বুদ্ধিমান পৰীক্ষক মোৰ সন্মুখত বহি থাকিব। এওঁলোকৰ হাতত কম নম্বৰ পোৱাটো মই সহ্য কৰিব নোৱাৰিম। বিশ্ববিদ্যালয় চৌহদৰ 52, 92, 98 আদি বিভিন্ন কোৱাৰ্টাৰ এতিয়াও সাক্ষী হৈ আছে তেখেতৰ বিভিন্ন সৃষ্টি আৰু অপূৰ্ব ব্যক্তিত্বৰ। তেখেতৰ প্ৰথমখন চিনেমা সন্ধ্যাৰ আগৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি মাধ্যম আন্দোলনৰ শিহৰণকাৰী দিনবোৰ সাক্ষী হৈ আছে বিশ্ববিদ্যালয় চৌহদৰ সেই ঘৰবোৰ। সন্ধ্যাৰ আগৰ শ্বুটিং হৈছিলে 1976 চনত। তেতিয়া আগষ্ট মাহ আছিলে। তাৰমানে মই কেতিয়াও জীৱনত শ্বুটিং দেখা নাই। মোৰ খুব চিন্তা হৈছিলে কেনেকৈ ছবিখন হ'ব, কেনেকৈ নহ'ব। তাৰপিছত তেতিয়া সেইকাৰণে অলপ খৰচ কমাবৰ কাৰণে শ্বুটিঙৰ আউটডোৰখিনি বা ইনডোৰখিনি আমাৰ তাতে কৰিবলৈ ল'লে। বহুত আউটডোৰ ইনডোৰ আমাৰ ঘৰটোতে কৰিবলৈ ল'লে। বহুত অসুবিধা হৈছিলে। আমি এটা ৰুমত গোটেইবিলাক সোমাই থাকোঁ, বাকীকেইটা ৰুমত শ্বুটিং হয়, দিনটো তেনেকৈ যায়। প্ৰথমতে বিৰক্ত লাগিছিল, কিন্তু পিছত যেতিয়া গোটেই ইউনিটটো এটা ফেমিলি হৈ গ'লোঁ, তেতিয়া আৰু সেইবোৰ ভাবিবলৈ নাই আৰু। খুব ফূৰ্তি কৰি আমি শ্বুটিঙৰ কাম কৰিছিলোঁ। মই যিমান পাৰোঁ তেওঁক সহায় কৰিছিলোঁ। জীৱনত প্ৰথম শ্বুটিং দেখিছিলোঁ আৰু আমাৰ আৰ্টিষ্টেই হওক, টেকনিচিয়ানেই হওক, চব আমাৰ ঘৰৰ মানুহ হৈ গৈছিলে। চবেই সমানে ঘৰত থাকি পেলাই যেনেকৈ কাম কৰে তেনেকেই আমি ছবিখন ঘৰুৱাভাৱে কৰিছিলোঁ। গতিকে সেইটো মেমৰি আমাৰ জীৱনত মই কেতিয়াও নাপাহৰোঁ আৰু। এইখন গাড়ী টেক্স জমা দিয়া ৰচিদ ছাৰক দিবি, আৰু এই টকাকেইটা দিবি। 7 টকা আছে, 5 লিটাৰ তেল লৈছোঁ বুলি কবি। এইটো চাবি। ছাৰো শুনচোন, কিবা খোৱা বস্তু আছে নেকি? তুমি ভাত খোৱা নাই? নাই খোৱা। টেক্সৰ অফিচত লাইন নিওঁতেই দেৰি হৈ গ'ল। এতিয়া ঘৰলৈ নোযোৱা? নাযাওঁ, মই গাড়ীতে অকণমান শুওঁগৈ। তই যদি কিবা খাবলৈ দিয় মাতিবি। তোমাৰ কি হৈছে হে?
বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ডৰ সাংস্কৃতিক শাখাৰ যুটীয়া সম্পাদকৰ পদত থাকোঁতে তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্হিত গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰিছিল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ। ইয়াৰ উপৰিও পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সম্পাদকৰ গুৰুদায়িত্বও তেখেতে বহন কৰিছিল। এই সংস্থাৰ তৰফৰ পৰা তেখেতৰ অধীনত 1972 চনত 9টা বিষয়ৰ প্ৰায় 39,000 শব্দৰ এখন পৰিভাষা প্ৰস্তুত কৰা হৈছিল। উল্লেখযোগ্য যে এই সমিতিৰ অধীনত প্ৰকাশিত কিতাপসমূহৰ বেটুপাত অংকন কৰিছিল প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। আৰু শেষত সকলোৰে সুবিধা হোৱাকৈ বিস্ময়ৰ সম্পাদক শশী ফুকনৰ পৰা প্ৰভাৰ কোম্পানীৰ মেচিন লৈ আৰম্ভ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি প্ৰেছৰ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ প্ৰায় প্ৰতিটো কাম আৰু অভিজ্ঞতাৰ লগত তেখেতৰ সহধৰ্মিনী প্ৰীতি শইকীয়া ওতঃপ্ৰোতভাৱে জড়িত। তেখেতৰ বিয়াৰ সময়ত প্ৰস্তাৱ ৰাখিছিল যে তেখেতে যাক বিয়া কৰাব সেই ছোৱালীজনী কমেও 51% তেওঁৰ লগত মিলা হ'ব লাগিব, বাকী 49% পিছলৈ তেওঁলোকে মিলাই ল'ব। ছোৱালীজনীৰ বলিকাও সেই একেই কথা। এই সম্পৰ্কত তেখেতে কৈছিল, মই নিজেনো কিমানৰ মানুহ, কাৰোবাৰ কাৰণে মই 100%, কাৰোবাৰ কাৰণে 0। লণ্ডন বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত BBC-ৰ ব্ৰেইন অফ ব্ৰিটেইন নামৰ প্ৰশ্নোত্তৰ অনুষ্ঠানটো শুনি অসমতো তেনে কিবা এটা কৰাৰ আগ্ৰহত তেখেতে আকাশবাণী গুৱাহাটীত আৰম্ভ কৰিছিল এলানি অনন্য আৰু একক অনুষ্ঠানৰ নাম দিছিল নগৰে চহৰে। এই অনুষ্ঠানতে ৰঘুনাথ চৌধাৰীয়ে কৈছিল ফাঁচী বজাৰৰ গছত ফাঁচী দিয়াৰ কথা, আৰু ৰাধা গোবিন্দ বৰুৱাই কৈছিল ষ্টেডিয়াম নিৰ্মাণৰ আঁৰৰ কাহিনী। ইয়াৰ উপৰিও কেইবাখনো ৰেডিঅ' নাট, একাংকিকা নাট ৰচনা কৰি অসমীয়া নাট্য সমাজলৈ বিশেষ অৱদান আগবঢ়াই গৈছে। তেখেতৰ প্ৰত্যেকখন নাটেই কিছুমান নিজা বিশেষত্বৰে সমৃদ্ধ। বিষয়বস্তুৰ নিৰ্বাচন, চৰিত্ৰ চিত্ৰণ, বুদ্ধিদীপ্ত সংলাপ আৰু হাস্যৰসৰ সুপ্ৰয়োগ আৰু গল্পকাৰ হিচাপে তেওঁৰ নিজৰ উপস্থিতি আদিয়ে তেখেতৰ নাটকসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এজাক জোনাকীৰ জিলমিল, পুতলা নাচ, তীৰ্থ, বাওনা, অৱৰোধ, তৃতীয় বন্ধু, অলংকাৰ ইত্যাদি হ'ল তেখেতৰ কেইখনমান উল্লেখযোগ্য একাংকিকা নাটক। ইয়াৰ ভিতৰত এজাক জোনাকীৰ জিলমিল আছিল ৰেডিঅ'ত প্ৰচাৰিত তেওঁৰ প্ৰথমখন নাটক। জীৱন বৃত্তত উল্লেখ কৰা মতে এই নাটকখনৰ প্ৰস্তাৱ আহিছিল সত্যপ্ৰসাদ বৰুৱাৰ পৰা। আঁচনিখন আছিল অভিনৱ ধৰণৰ। নাটকখন সন্ধিয়া কোনোবা এদিন আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰ হ'ব আৰু সেইদিনা সেই একে সময়তে কটন কলেজৰ ইউনিয়ন হলত মঞ্চস্থও কৰা হ'ব। ইয়াৰ পিছত আকাশবাণীত প্ৰচাৰ হৈছিল তেখেতৰ ইখনৰ পিছত সিখনকৈ নাটক। জোনাকী, জোনাকীৰ বিয়া, জোনাকী বোৱাৰী হ'ল, জোনাকী, মায়া আৰু মণি, শান্তশিষ্ট, হৃষ্টপুষ্ট মহাদুষ্ট, দক্ষিণায়ন, অজগৰ, গহ্বৰ, ক্ষয়িষ্ণু, নীলম, শ্ৰদ্ধেয়, মহাশয়, শোভাযাত্ৰা আদি আছিল শ্ৰোতাক মনোমুগ্ধ কৰিব পৰাকৈ সকলো দিশৰ সূক্ষ্ম বিশ্লেষণেৰে তেখেতে ৰচনা কৰা কেইখনমান ধাৰাবাহিক অনাতাঁৰ নাটক। এই ধাৰাবাহিকসমূহৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় আছিল জোনাকীৰ বিয়া ধাৰাবাহিক নাটকখন। এই সম্পৰ্কে তেওঁ উল্লেখ কৰিছে যে কিছুদিনৰ পাছত এদিন প্ৰগ্ৰেম এক্সিকিউটিভ দেৱেন শৰ্মাই ক'লে, আপুনি দেওবাৰে দুপৰীয়া আইডিয়াৰ বুলনিত প্ৰচাৰ কৰিবলৈ নাটকৰ ছিৰিজ এটা লিখি দিয়ক। ধৰি লওক জানকী নামৰ এজনী ছোৱালী, তাইৰ বিয়াখন নহয়হে নহয়। প্ৰস্তাৱ আহে, যোগাযোগ হয়, কথা আগবাঢ়ে, কিন্তু শেষত কিবা নহয় কিবা এটা কাৰণত কথাবোৰৰ গত নালাগে। ডক্টৰ শইকীয়াই ক'লে, হ'ব। শৰ্মাই উল্লেখ কৰা জানকী নামটো তেখেতে জোনাকী কৰি ল'লে। মনোৰঞ্জন আৰু সৰল উপলব্ধিৰ উপাদানে এটা বস্তুক কিমান জনপ্ৰিয় কৰি তুলিব পাৰে জোনাকীৰ বিয়াৰ জৰিয়তে তেখেতে প্ৰথম অনুভৱ কৰিছিল বুলি উল্লেখ কৰিছে। এই ক্ষেত্ৰত তেখেতে দুটা কথা উদাহৰণ হিচাপে লৈছে।
প্ৰথমটো গুৱাহাটীৰ প্ৰসিদ্ধ ভৰালী ব্ৰাদাৰ্ছৰ ৰমানন্দ ভৰালীয়ে তেখেতক কৈছিল যে গ্ৰাহকসকলে তেখেতসকলৰ প্ৰতিষ্ঠানত ৰেডিঅ' ভাল কৰাবলৈ আনিলে শনিবাৰে যেনে তেনে ৰেডিঅ'টো দিবলৈ অনুনয় বিনয় কৰিছিল, কাৰণ দেওবাৰে দুপৰীয়া জোনাকীৰ বিয়া শুনিব লাগে। দ্বিতীয় কথাটো আছিল জোনাকীৰ বিয়াৰ শেষৰ খণ্ডটো প্ৰচাৰ হোৱাৰ আগতে আকাশবাণীলৈ কোনোবাই জোনাকীলৈ শুভেচ্ছা জনাই গ্ৰিটিংছ কাৰ্ড পঠাইছিল। তাৰ পিছতে তেখেতে খোজ পেলায় ভ্ৰাম্যমান নাটকৰ জগতত। আবাহন আৰু কোহিনুৰ থিয়েটাৰৰ বাবে প্ৰায় 26খন নাটক ৰচনা কৰি তেখেতে ভ্ৰাম্যমানৰ জগতলৈ বোৱাই আনিছিল এক পৃথক নাট্যধাৰা। সচৰাচৰ প্ৰচলিত ব্যৱসায়িক মনোৰঞ্জনক অস্বীকাৰ নকৰাকৈ সমাজ জীৱনৰ সৰু সৰু সমস্যা সম্বলিত বিষয়বস্তুক প্ৰাধান্য দি নাটক ৰচনা কৰি তেখেতে ভ্ৰাম্যমানৰ জগত চহকী কৰি গৈছে। এই সন্দৰ্ভত তেখেতে কৈছিল যে ব্যৱসায় আৰু মনোৰঞ্জনৰ বাবে ব্যৱহাৰ হোৱা নাটকতো নাটকৰ মৌলিক চৰিত্ৰ আৰু সৌন্দৰ্যক সুৰক্ষা দিয়াটো সম্ভৱ। তথাকথিত বস্তুবাদী সমাজৰ ফোপোলা চৰিত্ৰক উদঙাই তেখেতে লিখিছিল ভ্ৰাম্যমানৰ প্ৰথমখন নাটক ৰামধেনু। ঠিক তেনেদৰে সমাজ জীৱনৰ বাস্তৱ চৰিত্ৰ প্ৰতিফলন হৈছিল শতাব্দী নাটকতো। যৌতুকৰ নিচিনা কুসংস্কাৰক পৰোক্ষভাৱে সমালোচনা কৰি তেখেতে ৰচনা কৰিছিল দীনবন্ধু, যি পিছলৈ চেলুলয়ডতো তপন দাসৰ বলিষ্ঠ অভিনয়েৰে প্ৰাণ পাই উঠিছিল। তেখেতৰ আন কেইখনমান উল্লেখযোগ্য নাটক হৈছে অন্ধকূপ, বন্দীশাল, আম্ৰপালি, মণিকূট, বিষকুম্ভ, অমৃত, জন্মভূমি, প্ৰতিবিম্ব, দিগম্বৰ, গধূলি, বৃন্দাবন, স্বৰ্গৰ দুৱাৰ, স্বৰ্ণজয়ন্তী, শুভ সংবাদ, অৰণ্যত গধূলি, গহ্বৰ, মহাৰণ্য ইত্যাদি। অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ পিছতে আহে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম। শিশুৰ বুদ্ধিবৃত্তি আৰু মানসিক ৰুচি অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে অসমীয়া শিশু সাহিত্যক ব্যাপ্তি প্ৰদান কৰি থৈ গৈছে। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, মৰমৰ দেউতা, তোমালোকৰ ভাল হওক, মহাদুষ্টৰ দুষ্ট বুদ্ধি, মৰম আৰু পদ্যৰ ধেমালি হ'ল তেখেতে ৰচনা কৰা শিশু উপযোগী গ্ৰন্থ। ইয়াৰ উপৰিও সফুৰাৰ আশা কৰোঁ তোমালোক ভালে আছা আৰু ৰীতা চৌধুৰীৰ সম্পাদনাত প্ৰকাশ পোৱা আধাৰশিলাৰ ককাদেউতাৰ চিঠিৰ যোগেদি শিশু উপযোগীৰ যথেষ্ট উপদেশমূলক লেখাৰ তেখেতে লিখি গৈছে। শিশু সাহিত্যৰ ক্ষেত্ৰতো তেখেতে অলৌকিক কাহিনীক উপেক্ষা কৰি বাস্তৱধৰ্মী আৰু শিশুৰ মানসিক চাহিদা পূৰণ কৰিব পৰা ধৰণৰ লেখাকহে অগ্ৰাধিকাৰ দিছিল। তেওঁৰ সাহিত্যকৰ্মৰ জৰিয়তে নৈতিকতা, সৎ চৰিত্ৰ গঠন আৰু কৰ্তব্যনিষ্ঠা তথা দায়িত্ববোধৰ পাঠ দিবলৈ সদায় চেষ্টা কৰিছিল। উদাহৰণস্বৰূপে তেখেতৰ এই কবিতাটোকে ল'ব পাৰি। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতেই বাণী প্ৰকাশ আৰু সহায়িকা প্ৰকাশন গোষ্ঠীৰ জ্যেষ্ঠ স্বত্বাধিকাৰী অম্বিকাপদ চৌধুৰীৰ আগ্ৰহত তেখেতে সফুৰাৰ কাম আৰম্ভ কৰিছিল। নামটো দিছিল ভৱেন বৰুৱাই। মাহেকীয়া হিচাপে আৰম্ভ হ'লেও সফুৰা পিছলৈ দুমহীয়া আলোচনী হৈছিলগৈ। আলোচনীখন নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা
ডক্টৰ শইকীয়াই এবাৰ কথা প্ৰসংগত মই মৰিলেও সফুৰা জীয়াই থাকিব বুলিও কৈছিল। চাবি আকাশ সুৰুঙা সুকুমাৰে চালে পূৰ্ণিমা ৰঙা চকুৰে চাবি। নৱম শ্ৰেণীত পঢ়ি থাকোঁতে পথ নিৰূপণ নামৰ গল্পৰ যোগেদি সাহিত্য জগতত প্ৰৱেশ কৰা ডক্টৰ শইকীয়াৰ প্ৰথমখন গল্প সংকলন আছিল প্ৰহৰী। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল, তৰংগ, আকাশ, উপকণ্ঠ, সান্ধ্য ভ্ৰমণ, এই বন্দৰৰ আবেলি আদি গল্প সংকলনেৰে অসমীয়া গদ্য সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰি থৈ গৈছে। ইয়াৰে শৃংখল গল্প সংকলনৰ বাবে 1976 চনত তেখেতে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। বিভিন্ন সময়ত সত্যপ্ৰিয় পাঠক, সদানন্দ পাঠক, ৰজনী দত্ত, বিৰাজমোহন বৰুৱা, গোলোক মহন্ত, দিবাকৰ নেওগ, গৃহানন্দ স্বামী, বিচিত্ৰা দত্ত, অৰবিন্দ দত্ত, সুকুমাৰ দত্ত, মানৱেন্দ্ৰ দাস, নিকা ব, পৰমানন্দ ৰাজগুৰু, কুসুম কুমাৰ বৰুৱা আদি ছদ্মনামৰ আঁৰত লুকাই তেখেতে যথেষ্ট হাস্য ব্যংগাত্মক ৰচনাৰ সৃষ্টি কৰি থৈ গৈছে। তেখেতৰ এই হাস্য ব্যংগাত্মক ৰচনাসমূহ পাছলৈ কল্পলোকৰ কাহিনী নামৰ এখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও বিদেশৰ পটভূমিত লিখা কেইটামান গল্প তেখেতে সঞ্জয় ছদ্মনামত লিখিছিল। এটি মৃতদেহৰ চৰিত্ৰত অভিনয় কৰা বেউলা ছবিখনৰ আবাহন আলোচনীত প্ৰকাশিত সমালোচনামূলক লেখাটো লিখিবলৈ তেখেতে নাম লৈছিল সুনীতি। নৱযুগ আলোচনীৰ দৃষ্টিপাত শিতানৰ বাবে প্ৰহৰী আৰু চিনেমামূলক লিখা মেলাৰ বাবে চিত্ৰপ্ৰিয় পাঠক নামো তেখেতে মাজে মাজে ব্যৱহাৰ কৰিছিল। অন্তৰীপ আৰু ৰম্যভূমি তেখেতৰ দুখন উল্লেখযোগ্য উপন্যাস। এখন নাটকৰ যোগেদি তেখেতৰ লগত মোৰ পৰিচয় হ'ল, ঘনিষ্ঠতা হ'ল। তাৰপিছত থাকিলে তেখেতৰ বাটত থাকে, মই মোৰ বাটত থাকোঁ। কিন্তু যেতিয়া বিশ্ববিদ্যালয়ৰ মানে অসমীয়া পাঠ্যপুথিৰ প্ৰণয়নৰ এটা ব্যৱস্থা হ'ল আৰু তাত তেখেত সচিব হ'ল, মই তেতিয়া এজন মোৰ গ্ৰাহক হিচাপে প্ৰেছৰ, কাৰণ আমি ছপাৰ কাম ওলালে বহুত, মই তেখেতৰ কাষ চাপিলোঁ। মই আচলতে আছোঁ তেতিয়াই, মই এতিয়াও গোটেই যিখিনি কথা কৈ আছোঁ তাত প্ৰান্তিক কোনো ধৰণৰ আশাই নাই। এই যে তেখেতৰ লগত মই কাম কৰিলোঁ, কৰি মানুহজনৰ লাহে লাহে মই চিনি পালোঁ, তেখেতেও মোক চিনি পালে। আমি তেতিয়া কথা পাতোঁ। তেতিয়াও এদিন কথাই কথাই মই তেখেতক ক'লোঁ যে ছাৰ, মোৰ এটা খুব ইচ্ছা আছে, এখন মই আলোচনী উলিয়াম, আপোনাৰ সহায় লাগিব মোক। মানে কেনেকুৱা বোলো, আপুনিতো তেতিয়া তেখেতে নীলাচলত এটা কলম লিখিছিলে, শেষ পৃষ্ঠা বুলি, তেনেকুৱা, আৰু নীলাচলখন তেতিয়া বন্ধ হৈ গৈছিলে। বোলো সেই শিতানটো আপুনি মোৰ তাতো লিখিব লাগিব। আৰু দ্বিতীয় কথা হৈছে, আপুনি ৰামধেনুত এখন উপন্যাস আৰম্ভ কৰিছিলে অন্তৰীপ বুলি, কিন্তু ৰামধেনু বন্ধ হৈ গ'ল, উপন্যাসখন দুটা খণ্ড আধৰুৱা হৈ থাকিলে, মানে আৰম্ভ কৰোঁতেই বন্ধ হৈ গ'ল। সেই উপন্যাসখন আপুনি মোৰ তাত দিব, প্ৰথম কথা। 1981 চনৰ পৰা তেখেতৰ মৃত্যু পৰ্যন্ত প্ৰান্তিকৰ লগত তেখেত জড়িত হৈ আছিল। আলোচনীখনৰ বাবে তেখেতে অভিজ্ঞান, প্ৰতিভু, প্ৰান্তিক, বিৱৰ্তন, বীক্ষণ, প্ৰাংগণ, চিন্তন, কল্যাণ, জনপদ, নন্দন, তৰংগ, সুপ্ৰভাত, সংহিতা আদি বিভিন্ন নাম প্ৰস্তাৱ কৰিছিল যদিও প্ৰতিষ্ঠাপক প্ৰদীপ বৰুৱাই প্ৰান্তিক নামটোহে পচন্দ কৰিছিল।
প্ৰান্তিকৰ খনিকৰ বন্দৰ ভুৱাৰ তৰংগ প্ৰহৰীয়ে পায়। এই আলোচনীখনতে তেখেতে লিখিছিল তেখেতৰ জনপ্ৰিয় কিতাপ শেষ পৃষ্ঠা। ভাষা, বানান আৰু তথ্যপাতিৰ শুদ্ধতাক যথেষ্ট গুৰুত্ব সহকাৰে লৈ তেখেতে কৈছিল যে মই মোৰ নামটো যিমান শুদ্ধকৈ ছপা হোৱাটো বিচাৰোঁ সিমান শুদ্ধকৈ ছপা হোৱাটো বিচাৰিছিলোঁ। প্ৰান্তিকৰ লগত তেখেত ইমানেই ঘনিষ্ঠ আছিল যে ৰোগীয়া অৱস্থাতো বিমানবন্দৰত বহি তেখেতে প্ৰান্তিকৰ কাম কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অসম বিজ্ঞান সমিতিৰ মাহেকীয়া আলোচনী বিজ্ঞান জেউতিৰ সম্পাদকৰ পদ অলংকৃত কৰা অৱস্থাত ডক্টৰ শইকীয়াই এবাৰ আলোচনীখনৰ বেটুপাতো অংকন কৰিছিল। এই ঘটনাটো তেনেই সৰু যদিও তেখেতৰ জীৱনৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰা কথা বুলি তেখেতে উল্লেখ কৰি গৈছে। জীৱনবৃত্ত আৰু জীৱনৰেখা তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ। সত্যজিৎ ৰায়ৰ চিনেমাৰ পৰা অনুপ্ৰেৰণা পোৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে সন্ধ্যাৰাগৰ জৰিয়তে। তাৰ পিছতে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু হিন্দী ভাষাৰ ছবি কালসন্ধ্যা। আই বোপায়ে সীতা সাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছিল। তেনেকুৱা হ'ব নোৱাৰিলেও মই ধৰ্মত আছিলোঁ। 11 বছৰে মই বহুত সহ্য কৰি আপুনি ভাল পোৱা কামকে কৰিলোঁ। কিন্তু কথা নাই, বতৰা নাই, দং দংকৈ গাভৰু ছোৱালীজনী আনি আপুনি মোৰ আগতে, মোৰ 4টাকৈ ল'ৰা ছোৱালী আগতে তাৰ লগত শুবলৈ ল'লে। তাৰ পাছতো মই সীতা সাবিত্ৰী হ'ম, আপোনাৰ ভৰি ধূলি শিৰত লৈ মই ধৰ্ম কৰিম। সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে, তেহে। অগ্নিস্নানৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে আৰু কালসন্ধ্যাৰ বাহিৰে আন কেইখন ছবিয়ে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰে। আবাহন থিয়েটাৰৰ মালিক জগবন্ধু দাসক মই ভালকৈ চিনি পাওঁ। মই আবাহন থিয়েটাৰতে কাম কৰোঁ, নাটকত অভিনয় কৰোঁ। মোৰ নাম জয়ন্তী, আচল নাম জয়ন্তী বৈশ্য। থিয়েটাৰৰ হিৰইন হোৱাৰ পাছত জয়ন্তী দেৱী লিখোঁ। বুজিছোঁ, এতিয়া মনত পৰিছে। কি? প্ৰথমৰ পৰাই মোৰ মনটোৱে ক'ত দেখিছোঁ কৰি আছিল। এতিয়া মনত পৰিছে, বেনাৰত দেখিছোঁ। সেই যে কাপোৰত থকা ডাঙৰ ডাঙৰ বেনাৰবিলাকত। সেই বেনাৰবোৰত দেখাৰ কাৰণে মনত পৰাত পলম হ'ল। মানে বেনাৰৰ ছবিবোৰত মোৰ নিজকে চিনি পাবলৈ টান লাগে। চিনি পোৱাৰ পাছতো সেইজনী মই নহওঁ বুলি ভাবিয়েই ভাল লাগে। নিজৰ গল্পক চিনেমাৰ ৰূপত চাবলৈ তেখেতৰ বৰ আগ্ৰহ আছিল। অন্তৰীপ উপন্যাসৰ এটা অংশৰ পৰা অগ্নিস্নান, বানপ্ৰস্থ গল্পৰ আধাৰত জীৱনৰ প্ৰথমখন ছবি সন্ধ্যাৰাগ, বৰ্ণনা গল্পৰ আধাৰত ইতিহাস, এন্দুৰ গল্পৰ পৰা কোলাহল আৰু ফাউণ্ডেশ্যন নামৰ গল্পৰ পৰা তেখেতে নিৰ্মাণ কৰিছিল সাৰথি নামৰ চলচ্চিত্ৰকেইখন। লিখি থৈ যায় শৃংখলে অমৃতে ৰামধেনু গল্প উপন্যাসৰ আধাৰত চিনেমা নিৰ্মাণ কৰা সন্দৰ্ভত তেখেতে কৈছিল, নাটক, চিনেমা, গল্প এই সকলোবোৰ একেটা পৰিয়ালৰে সদস্য। ইহঁত একেটা কম্পাৰ্টমেণ্টত বেলেগ বেলেগ কোঠাত থাকিলেও অহা যোৱা কৰিবৰ বাবে দুৱাৰ খোলা থাকে।
আজি আৰু মোৰ তাইৰ যৌতুকত দিবলৈ আশীৰ্বাদৰ বাহিৰে একো নাই, কিন্তু মোৰ আশীৰ্বাদৰো কোনো মূল্য নাই। মূল্য আছে তোমালোকৰ ইটোৱে সিটোক দিয়া আশীৰ্বাদৰ। এদিন তাইক ফুৰিবলৈ যোৱাৰ দৰে, ফাংচনলৈ যোৱাৰ দৰে ওলাই আহিবলৈ ক'বা। তাৰ পিছত এটা সুন্দৰ দীঘলীয়া বাটেৰে দুয়োটা গৈ থাকিবা। হুলস্থুল কৰি কথাটোৰ শান্তি নষ্ট নকৰিবা। তোমালোকৰ আগত মই সৰু হবলৈ বেয়া নাপাওঁ। মই যেন তোমালোকৰ বিয়াখন পাতিবলৈ সুযোগেই নাপালো। মোক তেনেকুৱা এটা অৱস্থাত এৰি থৈছো। সচৰাচৰ গান নিলিখা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই দীনবন্ধু নাটকৰ বাবে লিখিছিল কৌৰ এজাক সপোন যেন বৰষুণ আৰু দিয়া মোক দিয়া বুলি দুটা জনপ্ৰিয় অসমীয়া গীত। রঞ্জন 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 করে যাক সপোন যেন বৰষুণ। দিয়া মোক দিয়া গানটো পিছলৈ তেওঁ নিজৰ আৱৰ্তন ছবিত ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ নাটকৰ ওপৰত আধাৰিত মুনীন বৰুৱাই পৰিচালনা কৰা দীনবন্ধু ছবিত জুবিন গাৰ্গে নতুন সুৰৰ সংযোজনেৰে পুনৰ ব্যৱহাৰ কৰিছিল। গানৰ প্ৰতি তবলা শিকাৰ প্ৰতি খুব হেঁপাহ আছিলে। গতিকে তেখেতে এনেকুৱা কৰিছিল যে মিউজিক স্কুলবিলাকৰ এখন স্কুলৰ বাৰান্দাত বহি থাকে আৰু তাত যে গানৰ ৰেৱাজ হয় বা তবলা শিকায় সেইবোৰ তেখেতে পকাতে এনেকৈ বজাই বজাই তেখেতে মানে শিকিছিলে বা ঘৰত আহি গাইছিলে বা ঘৰত টেবুলত বজাই বজাই তবলাৰ বলবোৰ গাইছিলে। মানে শেষত অৱশ্যে তেখেতে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত যেতিয়া MSc পঢ়ি আছিলে তেতিয়া তেখেতে এখন সৰু পুস্তিকা হোমিঅ'পেথিক পুস্তিকা অনুবাদ কৰি পেলাই তাৰপৰা যিটো পইচা পাইছিলে সেই পইচাৰে তেখেতে মানে তবলা শিকিছিলে, তবলা বিশাৰত পাছ কৰিছিলে। তাৰপিছত গান মানে তেখেতৰ গলা অতি সুন্দৰ আছিলে। বিয়াৰ পিছত মই যেতিয়া শুনো তেওঁ গুণগুণকৈ গান গাই থাকে, অতি শুৱলা গলা। তাৰপিছতে তেওঁ মানে আগতে মোক কয় আৰু গল্পৰ নিচিনাকৈ যে তেনেকৈ কলঙৰ পাৰত ৰুদ্ৰ বৰুৱা তেওঁ বহি থাকে, বহি পেলাই দুয়ো গান গালে কেতিয়াবা ৰুদ্ৰ বৰুৱাই তেওঁক শিকাই দিয়ে এনেকৈ কৰিব লাগে বুলি কৈছে। আৰু মই জানো যে তেওঁ যদি গান গালেহেঁতেন এতিয়া তেওঁ যে মুধা ফুটা গায়কে হ'লহেঁতেন। মানে ডক্টৰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি তেখেতে লাভ কৰা বিভিন্ন বঁটা আৰু সন্মানসমূহৰ মাজেদি আমি সহজতে অনুমান কৰিব পাৰোঁ। ইয়াৰ ভিতৰত 1973 চনত অসম প্ৰকাশন পৰিষদ বঁটা, 1976 চনত সাহিত্য একাডেমী বঁটা, 1990 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 1998 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা তেখেতে লাভ কৰিছিল।
2001 চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। জীৱিত কালত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ নামেৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া গ্ৰন্থাগাৰৰ নামকৰণ কৰা হৈছে। অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰাইজ মানি ধনেৰে তেখেতে শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁৰ সপোনৰ আঁচনি আৰোহণৰ আৰম্ভণি কৰিছিল। যথেষ্ট সহজ সৰল জীৱনশৈলীৰ ডক্টৰ শইকীয়াই সেয়েহে হয়তো জীৱনৰ প্ৰথমখন গাড়ী কিনিবলৈ আন বিভিন্নজনৰ উপৰিও যশস্বী সাহিত্যিক ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ পৰা 2000 টকা ধাৰলৈ লৈছিল। ব্যক্তিগত জীৱনত যথেষ্ট সুশৃংখল আৰু সময়ানুৱৰ্তিতা বজাই ৰখা ডক্টৰ শইকীয়াই তেখেতক লগ পাবলৈ অহা কোনো লোকে অলাগতিয়াল কথাৰে তেখেতৰ সময়ৰ অপব্যয় কৰিলে ভাল নাপাইছিল আৰু সেয়েহে তেখেতৰ কোঠালি আৰু অফিচত চমুকৈ বি ব্ৰিফ বুলি এখন ফটো ফ্ৰেম কৰি আঁৰি ৰাখিছিল। মৃদুভাষী ডক্টৰ শইকীয়াই কেতিয়াও মানুহক টানকৈ কথা ক'বলৈ বেয়া পাইছিল। এই সন্দৰ্ভত তেওঁ কৈছিল যে এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ, এজন মানুহৰ বিষয়ে ভালকৈ ক'লোঁ। এই ভাৱটোৱে, এই কামটোৱে মনলৈ যে কি আনন্দ আনে, এনে কামে মনটো যে কি বহল কৰে, সেই উপলব্ধি এক ডাঙৰ সম্পত্তি। মৃদুভাষী আৰু নম্ৰ ডক্টৰ শইকীয়াই নৈতিকতা আৰু তেখেতৰ আদৰ্শৰ লগত কেতিয়াও আপোচ কৰা নাছিল। ৰেলৱে ছাৰ্ভিচ কমিশ্যনৰ সভাপতি হৈ থকা অৱস্থাত তেখেতক ঘোচ দিবলৈ অনা মাছ পৰ্যন্ত তেখেতে ঘূৰাই দিছিল। ভাষা আৰু শব্দ জ্ঞানৰ ওপৰত যথেষ্ট দখল থকা ডক্টৰ শইকীয়াই কৈছিল, এগৰাকী মানুহৰ মনত কষ্ট নিদিয়াকৈও যি ভাষাৰে এটা কাম সম্পন্ন কৰিব পাৰি, একে ফল পাব পাৰি, মই সেই ভাষা ব্যৱহাৰ কৰাৰ পক্ষপাতী। তেওঁ খুব নিয়মমতে চলিছিলে। তেওঁ সকলো কাম মানে এনেকুৱা নিয়ম বন্ধা আছিলে যে তেওঁৰ ৰুমটোত 3খন টেবুল আছিলে। এখন সফুৰা টেবুল, এখন প্ৰান্তিকৰ টেবুল আৰু এখন তেওঁৰ নিজৰ ব্যক্তিগত টেবুল। আৰু প্ৰত্যেকখন টেবুলতে মানে কাম ৰেডি হৈ থাকে। আৰু তেওঁ ধৰা এইখিনি ইমান বজাৰ পৰা ইমান বজালৈকে সফুৰাৰ কাম বুলি কৰিম বুলি ভাবিলে ঠিক তেনেকৈ কৰে, প্ৰান্তিকৰ কামো তেনেকৈ কৰে আৰু নিজৰ ব্যক্তিগত লিখা মেলা কামো তেনেকৈ কৰে। খেলবিলাকত ক্ৰিকেট খেল বা টেনিছ খেল, এইবিলাক খেল তেওঁ খুব চাইছিলে। আৰু চাওঁতে মানে তেওঁ এনেকুৱা কৰে যে খেলবিলাকো চাবলৈও তেওঁ সময় উলিয়াই লৈছিলে। আৰু কেতিয়াবা এনেকুৱা খুব ইম্পৰ্টেণ্ট কাম থাকিলে টেলিভিশ্যনটোৰ আগতে এখন টেবুল পাতি লয়, মাজে মাজে কামো কৰে, মাজে মাজে খেলাও চায়। 1997 চনৰ 24 অক্টোবৰত তেখেতৰ জীৱনলৈ আহিছিল এক অকল্পনীয় খবৰ। তেখেতৰ কেঞ্চাৰ হৈছে। স্থিতপ্ৰজ্ঞ ডক্টৰ শইকীয়াই বিচলিত নহৈ চিকিৎসকক কৈছিল যে তেওঁ ভাবি থোৱা কামখিনিৰ বাবে আৰু 3 বছৰমান লাগিব, অন্ততঃ 3 বছৰমান তেওঁ জীয়াই থাকিবনে? তেখেতৰ কৰ্মোদ্যম আৰু দুগুণে বৃদ্ধি পাইছিল আৰু এই ঘটনাৰ পিছত আনকি দুপৰীয়াৰ জিৰণিৰ সময়কণতো তেখেতে কাম কৰিবলৈ লৈছিল। গধূলি ৰুকিৰে জীপাল বনবাসী ষ্টেচন পুনৰাই থাউকতে চিনিবা চকুৰে মিনতি ৰক্তিম ৰেলৰ যাত্ৰী হেৰাই। জীৱন বৃত্তত এই সময়ছোৱাৰ অনুভৱ সম্পৰ্কে তেখেতে লিখিছে, আকৌ সেই আৰম্ভণিৰ বৃত্তৰ কথালৈ মনত পৰিছে। শেষ হৈ অহাৰ সময়ত বৃত্তৰেখাৰ দ্বিতীয় মূৰটোৱে প্ৰথম মূৰটো ভালকৈ দেখিবলৈ পায়। দুটা মূৰ লগ লগাৰ মুহূৰ্তটোৰ কথা লিখাৰ উপায় মোৰ নাথাকিব, কিন্তু তাৰ আগমুহূৰ্তলৈকে বাকীখিনি আকৌ লিখিম। আজি শেষ কৰিবৰ সময়ত সেই ভাৱটো মনলৈ আহিছে। এই মুহূৰ্তত আকৌ সেই কীৰ্তনঘৰ ৰোডৰ ধূলিয়ৰী বাটত পাহিৰাম ককাইটি আৰু ৰাধাশ্যামৰ ৰাতিৰ গান, অন্ন হালদাৰৰ কলগানৰ পৰা অহা গান, লীলু ককাইটি উঠি অহা ঘোঁৰাবাগীৰ ঘোঁৰাৰ জুনুকাৰ শব্দ শুনিবলৈ পাইছোঁ। ৰাতিপুৱা চাহৰ লগত খাবলৈ লাখৰাজৰ দোকানৰ পৰা গামোচা এখনত 2 পইচাৰ মুড়ি টোপোলা বান্ধি আনিছোঁ।
টোপোলাটোৰ গাঁঠিৰ কাষেদি ফাক উলিয়াই এটা দুটাকৈ মুড়ি খাই খাই ঘৰলৈ খোজ লৈছোঁ। যিদিনা দোকানৰ পৰা সোনকালে উভতিব লাগে সেইদিনা বৌয়ে কৈছে, চকাটো লৈ যা। চাইকেলৰ পুৰণি ৰিম এটা মাৰি এডালেৰে চলাই দৌৰি দৌৰি যোৱা মানে বৌৰ কাৰণে চাইকেলত উঠি যোৱা। নিজৰ বিদায়ী সভা পাতিবলৈ সততে বাৰণ কৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অৱশেষত 2003 চনৰ 13 আগষ্টত নিয়তিৰ ওচৰত হাৰ মানি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায়। শেষ হ'ল আজি এই যুগৰ ইতিহাস। নকৰিবা মান, নকৰিবা অভিমান। অনুমতি দিয়া গাওঁ মোৰ শেষ গান। কোনোবা এদিন হ'ব পাৰে ই গানৰ পাপৰি, বাটৰ শুকান পাত। হে বন্ধু, বন্ধু মোৰ বিচাৰিবা, বিচাৰিলে পাবা তাতো মোৰ সেই গান, গাওঁ মোৰ শেষ গান। চকুৰে চাবি আকাশ সুৰুঙা